পোনপ্ৰথমে ক'বলৈ মই সুখী হ'ম যে বকৈছয়গাঁও 28 নং বকৈছয়গাঁও সমষ্টি যি জনজাতিৰ কাৰণে সংৰক্ষিত কৰিছে আৰু আমাৰ দলৰ সভাপতি তথা সাংসদ ৰাজ্যসভাৰ সাংসদ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু যথেষ্ট তেওঁৰ এটা দূৰদৰ্শী চিন্তা আছে আৰু ভিজন খুব সুন্দৰ। সেইকাৰণে তেওঁ আমাক আগুৱাই দিছে যে যিটো নীতি আদৰ্শ সেই দলটোৰ যে সকলোকে একত্ৰিত কৰি আগবঢ়াৰ বা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগবঢ়াৰ উন্নয়নৰ কথা খালি চিন্তা কৰা, সেইটো আমাকো সেই ধাৰাৰে আমাক আগবাঢ়িব দিয়াৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু যথেষ্ট সংখ্যক লোক ইয়াতে মোৰ লগত জড়িত হৈছে এই দলটোত। আজিয়ে দেখিব পাব যে বহু সংখ্যক মহিলা, বহু সংখ্যক আপোনাৰ পঞ্চায়তবিলাকৰ পৰা মানুহে মোক ফোন কৰি আছে যে দাদা আপোনাৰ লগত আমি জড়িত হ'ব খুজিছোঁ আৰু UPPL দলক আমি ইয়াতে এইবাৰ প্ৰতিষ্ঠা কৰিবলৈ আপোনাক সহায় কৰিম বুলি তেওঁলোকে কৈছে। আপোনাৰ নেতৃত্বত কিমানমান কৰ্মীয়ে যোগদান কৰিছে? এতিয়ালৈকে আমাৰ পৰ্যায়ক্ৰমে যথেষ্ট সময়ছোৱাত আমাৰ যোগদান কাৰ্যসূচীবিলাক চলি আছে, কিন্তু যিহেতু নিৰ্বাচন যথেষ্ট ওচৰ চাপিছে সেইকাৰণে আমাৰ যোগদান কাৰ্যসূচী বৰ্তমান আমি স্থগিত ৰাখি আমি কেৱল প্ৰচাৰ কাৰ্যসূচীতে আগবাঢ়ি আছোঁ। UPPL দলে যিহেতু প্ৰথমবাৰৰ কাৰণে বকো সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, ৰাইজে কেনেকৈ আঁকোৱালি লৈছে? হয়, মই তাকে কৈছোঁ যে আমাৰ ভিতৰৰ অঞ্চলবিলাকত বিশেষকৈ ভিতৰৰ অঞ্চলবিলাকত যেতিয়া আমি ভ্ৰমণ কৰিছোঁ যথেষ্ট দুখ লগা কথা। আজিয়ে মই কিছু কিননগাঁও বা আপোনাৰ বিভিন্ন সেই অঞ্চলসমূহত ভিতৰত সোমাইছোঁ, তাতে ৰাস্তা পদূলিৰ সমস্যা যথেষ্ট, য'ত নেকি মানুহে নিজে নিৰ্মাণ কৰিবলগীয়া হৈছে। কাঠৰ দলং এটা মই ভ্ৰমণ কৰোঁতে দেখা পালোঁ যে তেওঁলোকে ৰাইজক মই সুধিলোঁ যে প্ৰতিনিধি বা আগৰ চৰকাৰসমূহে ইয়াতে অহা নাই নেকি? তেওঁলোকে বৰ দুখত ক'লে যে কোনো ধৰণৰ ব্যক্তিয়ে তেওঁলোকক আজিলৈকে চুব পৰা নাই। তেওঁলোকে নিজৰ ফালৰ পৰা সেইসমূহ ৰাস্তা দলং নিৰ্মাণ কৰিব গৈ আছে। গতিকে তেওঁলোকে আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু আমাক প্ৰতিশ্ৰুতি দিছে যে এইবাৰ যদি আপোনালোকৰ লক্ষ্য উদ্দেশ্য ৰাইজৰ সেৱা কৰা তেতিয়া তেওঁলোকে আমাক সমৰ্থন কৰাটো নিশ্চিতভাৱে। আমাৰ UPPL দলৰ যিটো প্ৰাৰ্থী বা আমাৰ নেতৃবৃন্দৰ যিটো প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আমাৰ এইবেলি বকৈছয়গাঁও সমষ্টিত, যে আমি একচুৱেলি আমাৰ কৰ্মীখিনি ওলাই আহিছে আমাৰ প্ৰাৰ্থীৰ মানে কিছুমান তেওঁৰ নিজা আইডিঅ'লজিৰ মাধ্যমত। কাৰণ তেওঁ প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ আগতে বা প্ৰাৰ্থিত্ব নাপাৰ আগতে তেওঁ বহুত ৰাইজৰ কাম কৰি থৈ দিছে, যে সেনেকুৱা প্ৰমাণ আছে যে তেওঁ এই এটা সমাজনীতি ভাৱ আছে তেওঁৰ, আৰু তেওঁ নিশ্চয় এইবেলি আমি জিকাৰ স্বাৰ্থত আমি গোটেই কৰ্মীবিলাকে লাগিছোঁ আৰু আমাৰ নিশ্চিত জিকাটো আমাৰ 100% চিয়'ৰ।